বকেয়া পইচা নাপাওঁ আৰু আমাৰ আজিৰ কাৰ্যসূচী হ'ল 4 দিনীয়া কাৰ্যসূচী। আজি প্ৰথম দিন নহয়, আজি দ্বিতীয় দিন। আজি আমি এই কাৰ্যসূচী লৈছোঁ যে অনাগত দিনত যাতে আমাৰ 10,000 টকা মাননি হয় আৰু আমি স্কুলত যে ৰান্ধি বাঢ়ি থাকোঁ এই ৰন্ধা কামত যদি আমি কোনো আঘাতপ্ৰাপ্ত হওঁ তেনেহ'লে চৰকাৰে আমাক চিকিৎসাৰ বাবদ অলপ পইচা দিব লাগিব। আৰু যেতিয়া আমি অৱসৰ হ'ম আৰু যিবিলাক ৰান্ধনি আজি কামৰ পৰা বঞ্চিত হৈছে সেই ৰান্ধনিবিলাকক এককালীন 3 লাখ টকা সাহায্য প্ৰদান কৰিব লাগিব। আৰু যিটো আমাৰ চৰকাৰে এই ৰন্ধা কামত NGO অৰ্থাৎ অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন দিয়াৰ কাৰণে এটা চুক্তিপত্ৰ কৰিছে, এইটো যাতে আৰু দিয়াৰ কাৰণে ব্যৱস্থা নকৰে। আমি যদি এই ৰন্ধা কামখিনি বাদ দিব লাগে তেতিয়া কিন্তু আমি আৰু সদায় নেৰিম। আজি আমি 5 চনৰ পৰা এই কাম কৰি আছোঁ। এই কাম কৰাত আমাৰ দুখে ভাগৰে কিমান যে অসুবিধা হয়, এই কামখিনি তথাপি আমি কৰি আছোঁ। চৰকাৰে আমাক পইচা দিয়া নাই। এই মাননিখিনি দিছে আগত 1000 টকা, 1000 টকাৰ আৰু কিমান ধৰণৰ কাৰ্যসূচী কৰিলোঁ, কৰাৰ পিছত দিলে 500 টকা। এই 500 টকাটো মানে এনেকুৱা কৰি দি আছে যে 5 মাহ 6 মাহ এনেকুৱা অৱস্থাত। আৰু যিখিনি আমাক মাননি দিয়ে সেই মাননিখিনিও আমি ঠিকমতে নাপাওঁ। বিৰাট দুখৰ কথা। বহুত ৰান্ধনি আজি আমি শুনিয়ে পাইছোঁ বহুত ৰান্ধনিয়ে পইচা পোৱা নাই। কিন্তু কিয় পইচাটো পোৱা নাই? 1500 টকা আমাৰ ৰান্ধনি। আমি দুখৰ কাৰণে আমি এই গৰীবৰ কাৰণে আমি স্কুলত ৰন্ধা বঢ়া কামখিনি কৰোঁ। আপোনালোকে জানে ছাৰ, শিক্ষামন্ত্ৰী মহোদয় আৰু আমাৰ বিত্তমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে জানে আপোনাৰ কুকুৰ যেটা পোহে কুকুৰ, সেই কুকুৰৰ আপোনালোকৰ কিমান টকাৰ বিস্কুট খুৱায়। আমি ৰান্ধনি মানুহ, আমাৰ ৰান্ধা কাম কৰোঁতে আমাৰ আপনার তখন একটা সিংড়া, এক কাপ চাহ, একটা পান, একটা সিগারেট খালে পয়সা শেষ হয়ে যায়। কিন্তু আমি এই প্রকারে আমি কেনেকৈ এই পৰিয়ালখন চলাম? আমি দেখোন এই ৰান্ধা কাম কৰোঁতে আমাৰ 9টাৰ পৰা 2:30 মান বাজি যায়। তথাপি আমি এইখিনি কাম ইমান সহ্য কৰি আছোঁ। আপোনালোকৰ ওচৰত আমাৰ কৰজনে প্ৰাৰ্থনা, আপোনালোকে আমাক বেছি পইচা আমাক নালাগে, আমাক মাত্ৰ মাননি নহয় মজুৰি দিয়ক। মজুৰিখিনি আমাক দিয়ক। আমি কৰজনে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, এই মজুৰিখন দিলে আৰু যিখিনি কাম কৰি আছোঁ, বুঢ়া হৈ গৈ আছোঁ, এইখিনিক আমাৰ 3 লাখ টকা এককালীন 3 লাখ টকা আমাক সাহায্য কৰক। আৰু যিবিলাক ৰান্ধনি আজি কামৰ পৰা বঞ্চিত হৈ গৈছে সেইবিলাককো 3 লাখ টকা প্ৰদান কৰক। আৰু আমাৰ চিকিৎসাৰ কাৰণে তেতিয়া আমাক চিকিৎসাৰ কাৰণে আপোনালোকে অলপ সাহায্য কৰক। আৰু যিখিনি আমাৰ NGOৰ ব্যৱস্থা কৰিছে এইখিনি বাতিল কৰক। আমি আৰু বেছি আমি আপোনাৰ পৰা খোজা নাই। আমি খুজিছোঁ খালি আমাৰ মাননিখিনি, আমাৰ মজুৰি বেছি খোজা নাই। আমি পেটৰ ভোগত ল'ৰা ছোৱালীক লৈ এই দিন হাজিৰা কৰি খাবলৈ হ'লে আমাৰ মানে চলিৰ পালোঁ হয়। কিন্তু আপোনাৰ স্কুলত আমি বন্দী হয় আশাৰ থলত যে স্কুলত যেতিয়া আমি ৰন্ধা বঢ়া কৰোঁ তেতিয়াতো চৰকাৰে আমাক কিবা নহয় কিবা এটা দিব। এনেকুৱা এই আশাৰ থলত কাম কৰি আজি আমি বুঢ়া হৈ গ'লোঁ, কিছুমান মৰি গ'ল, কিছুমান এতিয়াও ৰান্ধি আছে আশাৰ থলত। কিন্তু আমি এটা পইচাও আজিলৈকে পোৱা নাই। যেতিয়া আমি ধৰ্ণাৰ কাৰ্যসূচী কৰোঁ তেতিয়া আমাক 500 টকা 1000 টকা এৰি দিয়ে, আৰু যেতিয়া আমি কাম নকৰোঁ, যেতিয়া আমি ধৰ্ণাৰ কাৰ্যসূচী নকৰোঁ তেতিয়া আমাক নিদিয়ে। গতিকে আমি এই যদি কাৰ্যসূচী কৰি আমি যে আমাৰ মাননিখিনি মজুৰি কৰি আমাক 10,000 টকা নিদিয়ে আৰু আমাৰ 12 মাহৰ পইচাখিনি নিদিয়ে, অনাগত দিনত যেতিয়া ইলেকশ্যন আহিব তেতিয়া আমি এই ৰান্ধনিবিলাক আপোনাক দেখুৱাই দিয়াম যে আমাৰ ৰান্ধনিৰ দাম আছে নে নাই। যদি আপোনালোকে নিদিয়ে তেনেহ'লে আমি ইয়াৰ পিছত আৰু জংঘী আন্দোলন কৰাৰ কাৰণে ব্যৱস্থা কৰিম।